আজি আহি আছোঁ মামাই দিয়া 10,000টোৰ কাৰণে। মামাই বোলে 10,000টো দিব আৰু এয়া কিবা ট্ৰেইনিং আছে নেকি 10,000ৰ, মানে 10,000টো সোমোৱাই দিব যে তাৰ বাবে কিবা ট্ৰেইনিং আছে আৰু মামাইহে জানে আৰু কেতিয়ালৈ দিয়ে 10,000। এয়া আহি পেলানি এতিয়া এয়া ৰখি আছোঁ আৰু এইবিলাক কামত এনেকেই ৰখি থাকিব লাগে যিহেতু। এয়া আহি পেলানি বহি আছোঁ, সকলো অহা নাই চব। এয়া এতিয়া কি ট্ৰেইনিং দিয়ে দিব আৰু ইয়াতে। তাৰপাছত এয়া ট্ৰেইনিং সেইবিলাক কৰি আহিলোঁ, আহি পেলানি চাহ তাহ খালোঁ আৰু খাই বৈ এয়া মায়ে আমৰ আচাৰ বনাইছে। আম মানে আচাৰ বনাবলৈ ৰাখিছিলে এয়া আচাৰ বনাইছে মায়ে। মই নাজানো ভালকৈ বনাবলৈ, মায়ে বনাইছে এয়া আচাৰ। তাৰপাছত আৰু এইবুলি আমাৰ ঘৰত পলু পুহিছোঁ। বেটিয়ে পলু চবেই খায় আমাৰ ঘৰতে, মইহে নাখাওঁ। মই খাব নোৱাৰোঁ, কিয় নাজানো, মই এইটো বস্তু খাব নোৱাৰোঁ। বাকী আমাৰ ঘৰৰ মানুহ সকলোৱে খায় আৰু এয়া ছোৱালীও খায় বাৰু। তাৰপাছত এয়া ছোৱালীয়ে প্ৰথমবাৰ দেখিছে এনেকৈ পলু ওচৰৰ পৰা, মানে আৰু আগতে বেলেগৰ পৰা কিনি আনোতে খাই পাইছে আৰু বাট ঘৰত এয়া এইবাৰ প্ৰথম পোহা হৈছে আমাৰ। এয়া তাই প্ৰথম দেখিছে আৰু তাই বিৰাট ফূৰ্তি আৰু পলুকেইটা এনেকৈ দেখি পেলাই ওচৰৰ পৰা। আৰু এনেকৈ কৰ্মময় জীৱনৰ আৰু এটা দিন পাৰ কৰিলোঁ। আৰু আপোনালোক যদি কোনোবাই নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেতিয়া প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু এইফালে মোৰ আইতাজনীৰ কথাকেইটা শুনকচোন। থুনুক থানাক মাতেৰে তাইৰ কথাকেইটা নতুনকৈ ক'বলৈ শিকিছে। অঁ তুমিচোন নোচোৱা, তুমিচোন চুই নোচোৱা, কেলৈ চুই নোচোৱা? তুমি অকণমান কোচত লৈ চোৱা পলুটো, অকণমান কোচত লৈ চোৱা পলুটো, অকণমান কোচত লোৱা। পাৰিবা নাই? পাৰিবা? কোচত ল'বলৈ পাৰিবা নাই? নোৱাৰা? তুমি বেবী? তুমিচোন বুঢ়ী মানুহে, বেবী হয় জানো? অঁ তুমিচোন আইতাহে। তুমি আইতাহে? তুমি বেবী নি? অঁ হ'ব দিয়া, যাওঁগৈ হা। পলু গুড নাইট কৈ দিয়া। কেলে ককা ঘৰলৈ যাবা? অঁ মামা নোযোৱা, ককাৰ লগত যাবা? অঁ হ'ব তেতিয়া, থাকা তেতিয়া তুমি। বাই বাই। মামা নবহো, যাওঁগৈ এতিয়া। হা নামি বুটল এইটো নমাব লাগিব।